নমস্কাৰ অনলাইন হেল্প চেনেলত আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'ত 2022 চনত হ'বলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে তাৰে মই অসমীয়া সৈয়দ আব্দুল মালিকৰ কবিতাটিৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰসমূহ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যাব। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে সৈয়দ আব্দুল মালিকৰ এখন কবিতা পুথি হ'ল বেদুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? উত্তৰ মোগলসকলে অসমৰ সেউজীয়া দুৱৰী বনত অথবা প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ কামৰূপ অসমত ভৰি দিছিল। অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰ অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত বা দুপৰীয়াৰ পোহৰত জিলিকিছিল। খ প্ৰশ্ন অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰ অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। তাৰ পিছত প্ৰশ্নটো হৈছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ অসমৰ স্বৰ্গদেৱে হাঁহ কণী চাউল আদিৰে দেউল সাজিছিল। তাৰ পিছত প্ৰশ্নটো হৈছে 2 নম্বৰ অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ হৈছে এই কথাষাৰ মাধ্যমেৰে কবি সৈয়দ আব্দুল মালিক দেৱে অসম মোগল যুদ্ধৰ সময়ত অসমীয়াৰ জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক সোঁৱৰাইছে। এবাৰ মোগলসকলে আমাৰ মাতৃভূমিত অসমত আক্ৰমণ কৰিছিল। মোগলে আশা আকাংক্ষা কৰিছিল যে তেওঁলোকে অসমখনক আৰু কামৰূপক নিজৰ তলতীয়া কৰিব। লগতে অসমত তেওঁলোকে ৰাজত্ব কৰি অসমৰ মূল্যৱান সম্পদৰাজি নিজৰ অধীনলৈ নিব। তেওঁলোকৰ আন এক লক্ষ্য আছিল অসমত মোগল সাম্ৰাজ্য স্থাপন কৰাৰ। কিন্তু অসম মাতৃৰ সন্তান অসমীয়াসকলে মাতৃভূমিৰ ওপৰত কৰা এনে ষড়যন্ত্ৰ আৰু আক্ৰমণক প্ৰতিৰোধ কৰিবৰ বাবে সাজু হৈছিল। সকলোৱে অসমীয়া নিজৰ হেংদাং লৈ মোগলসকলক বাধা প্ৰদান কৰিছিল। মোগলসকলে অসমৰ ভূমিত উপস্থিত হোৱাৰ লগে লগে যেন দুপৰৰ পূৰ্ণ আলোকত অসমীয়াবাসীৰ হেংদাং মোগলৰ সন্মুখত তিৰবিৰাই জিলিকি উঠিছিল আৰু মোগলক পৰাভূত কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা অথবা মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে মই অসমীয়া কবিতাটোত কবি সৈয়দ আব্দুল মালিক দেৱে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে। এবাৰ মোগলসকলে আমাৰ মাতৃভূমি অসমত আক্ৰমণ কৰিছিল। মোগলে আশা আকাংক্ষা কৰিছিল যে তেওঁলোকে অসমখনক আৰু কামৰূপক নিজৰ তলতীয়া কৰিব। লগতে অসমত তেওঁলোকে ৰাজত্ব কৰি অসমৰ মূল্যৱান সম্পদৰাজি নিজৰ অধীনলৈ নিব। মোগলসকলে অসমৰ ভূমিত উপস্থিত হোৱাৰ লগে লগে যেন দুপৰৰ পূৰ্ণ আলোকত অসমবাসীৰ হেংদাং মোগল সন্মুখত তিৰবিৰাই জিলিকি উঠিছিল আৰু মোগলক পৰাভূত কৰিছিল। অসমৰ পুৰুষ তিৰোতা আদি সকলো অসমীয়াই আহি স্বদেশৰ স্বাধীনতা হেতু ৰণ বা যুদ্ধ প্ৰাসংগনাত উপস্থিত হৈছিল। ৰণচণ্ডী মূৰ্তি ধৰি সকলো স্বাধীন অসমৰ পুৰুষ আৰু নাৰীসকলে বুকু পাতি মোগলৰ আক্ৰমণ পৰিহিত কৰিছিল। অসমৰ সেনানীয়ে শুকান সান্দহ গুৰি আৰু পানীৰ আজলি খাই শক্তি গোটাই অসমৰ হকে যুঁজ কৰিছিল। অৱশেষত মোগলসকলক পৰাভূত হৈছিল আৰু অসমৰ অসমীয়াসকলে নিজৰ বাহুৰ বল দুৰ্বতীয়া মোগলসকলক দেখুৱাবলৈ সক্ষম হৈছিল। সেয়েহে মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে আৰু নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিছে। তাৰপিছত প্ৰশ্নটো হৈছে ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকা সান্দহ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে এই কথাষাৰে অসমীয়াৰ বল আৰু সাহসৰ দিশত মোগলসকলে আশ্চৰ্য হোৱা এক পৰিস্থিতিক সোঁৱৰাইছে। এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আৰু সাহসেৰে অসম আৰু কামৰূপ ভূমি দখলৰ নিমিত্তে অসম আক্ৰমণ কৰিছিল। কিন্তু দৈৱাক্ৰমে তেওঁলোকৰ বিশাল সেনাবাহিনী অসমীয়াৰ হাতত পৰাস্ত হৈছিল। সকলো অসমীয়াৰ পুৰুষ মহিলাই সমদলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ নিমিত্তে সজোৰে পৰি আক্ৰমণ কৰিছিল। এনে স্থলত তিষ্ঠি থাকিব নোৱাৰি মোগলসকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা হৈছিল। এই সন্দৰ্ভত মোগলসকল অতিকৈ আচৰিত হৈছিল, কাৰণ মোগলৰ তুলনাত অসমীয়াৰ বল নিচেই কম শক্তিবান আছিল। কিন্তু যুদ্ধৰ পাছত মোগলসকলে আশ্চৰ্য হৈছে যে অসমৰ মানুহে শুকান সান্দহ গুৰি আৰু পানী খাই কেনেদৰে ভীমৰ দৰে শক্তিবান হৈ পৰিল। ইয়েই মোগলসকলক এক শিক্ষা প্ৰদান কৰিছিল যে অসমীয়া লোকে সাধাৰণ খাদ্য আহৰণ কৰিলেও বলৰ ক্ষেত্ৰত মোগলতকৈ শক্তিক আধিক্য।
তাৰ পিছত 5 নম্বৰটো প্ৰশ্ন হৈছে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা অথবা অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ইয়াৰ আনসাৰ এটাই হ'ব আৰু এটা কোৱেশ্চন আছে এটো হৈছে কি মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ইয়াৰ আনসাৰটো হ'ব মই অসমীয়া কবিতাটোত সৈয়দ আব্দুল মালিক দেৱে অসমৰ বিনন্দীয়া ৰূপ সুন্দৰ ৰূপে প্ৰতিফলিত কৰিছে লগতে মোগলসকলে অসমৰ এই সৌন্দৰ্যৰ ৰূপত মুগ্ধ হোৱাৰ বিষয়ে অসমৰ ৰূপৰ বৰ্ণনা আৰু অসমৰ অতীত গৌৰৱৰ চানেকি সুন্দৰভাৱে কবিতাটোত ফুটি উঠিছে অসমত ধূসৰ পাহাৰীয়া চৌদিশে আৱৰি আছে অসমৰ প্ৰতিজোপা গছ বনৰ পাতত যেন জাংফাৰ দৰে ৰঙীন গুটমৰা আঠাৰে সৌন্দৰ্য বিলাই আৰু মিনাৰ ৰহন হনা বনবননিয়ে অসমৰ ৰূপক জাতিস্কাৰ কৰিছে অসমৰ দুৱৰীৰ পাতে পাতে যেন মুকুতাৰ থোপা ওলমি আছে আৰু গছকত যেন সেউজীয়া বৰণৰ বাখৰ মানে মৰকত ভাগে অসমৰ দুৱৰীৰ পাতে পাতে যেন মুকুতাৰ থোপা ওলমি আছে আৰু গছকত যেন সেউজীয়া বৰণৰ বাখৰ মানে মৰকত ভাগে অসমৰ অসমীয়াই হাতীৰ দাঁতেৰে তৈয়াৰী খৰম চোলা পিন্ধি প্ৰবাল ধাতুৰে তৈয়াৰী দলঙত ভৰি ধুই অসমৰ ৰূপৰ চিনাকি দিছিল অসমৰ স্বৰ্গদেৱসকলে বাঘ নখেৰে খাৰু পিন্ধি ভৰিত আঙুঠি লগাই আৰু মহ সিংহৰ পেপাটি বজাই হাঁহ কণী চাউলেৰে অসমৰ সৌন্দৰ্যময় দেউলবোৰ সজাইছিল কবিজনে উল্লেখ কৰিছে যে সকলো বয় বস্তুৰে ভৰপূৰ অসমৰ নদীৰ বালিবোৰতো হেনো সোণ পোৱা গৈছিল অসমৰ আন সৌন্দৰ্য বৰ্ণনা কৰি কবিয়ে কৈছে যে অসমৰ পুঠি মাছে কাণত সোণৰ থুৰিয়া পিন্ধে আৰু ভেকুলীবোৰে ফুট লয় সুৱাগী সজায় পিঠাগুৰি হাঁহ কণী চাউল আদিৰে তৈয়াৰী অসমৰ কীৰ্তিস্তম্ভ ৰাজআলি দল ৰংঘৰ কাৰেংঘৰ আদিয়ে অসমখনক স্বৰ্গপুৰীলৈ সলনি কৰিছে এই সোণৰ অসমখনিত হীৰামণিৰে ভৰপূৰ আছে আৰু ঘৰে ঘৰে মাটিৰ চৰু আৰু সোণ ৰূপৰ চৰুৱে ভৰি আছে অসমৰ অসমীয়াৰ মাতত মৰমৰ মৌ বৰষে গীতত খিল হেনো পমি যায় আৰু এই অসমৰ ৰূপৰ সৌন্দৰ্যময় দেশ আৰু যেন আন কতো নাই দূৰ দূৰণিৰ বিদেশী মোগলসকলেও সৰগৰ ৰূপ বিনন্দীয়া এই অসমৰ ৰূপত মুগ্ধ হয় অসমীয়া হয় বহুতো অসমতে থাকি গ'ল তাৰ পিছৰ 6 নম্বৰটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ইয়াৰ আনসাৰটো হৈছে গল্প সম্ৰাট বুলি পৰিচিত সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত স্থান পোৱা আব্দুল মালিকে অসমীয়া সাহিত্য জগতলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে তেওঁৰ বিখ্যাত একমাত্ৰ কবিতা পুথিখনৰ নাম আছিল বেদুইন এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন তেওঁৰ দ্বাৰা ৰচিত উপন্যাস অঘৰী আত্মাৰ কাহিনীৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেওঁ অঘৰী আত্মা কাহিনীৰ বাবে এটো উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেওঁৰ আন এখন বিখ্যাত উপন্যাস আছিল সুৰুজমুখীৰ স্বপ্ন তেওঁৰ কিছু গল্প উপন্যাসৰ আধাৰত মমতাজ জেতুকা পাতৰ দৰে আদি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে তেওঁৰ বিখ্যাত ৰচনা ৰাজিসমূহ হৈছে ছবিঘৰ মৰহা ফুল ৰঙাগৰা আধাৰশিলা পৰশমণি স্বাক্ষৰ ৰজনীগন্ধাৰ চকুলো ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰতনু ভাল আদি সৈয়দ আব্দুল মালিক 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তেওঁ 1977 চনত অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল এজনে অসমীয়া সাহিত্য জগতৰ খ্যাতনামা লেখকে 2000 চনত ইলীলা সম্বৰণ পিছতো আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আছে যিবোৰ মই সেকেন্ড পাৰ্টত আপলোড কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅটো লাইক কৰি দিব থ্যাংক ইউ